প্ৰথমত আহিল NRC, তাৰপিছত CA, তাৰপিছত এতিয়া আকৌ 2025 চনত স্পেচিয়েল ইন্টেনসিভ ৰিভিজন, এতিয়া আকৌ 2025ত আহিছে আধাৰৰ এটা নতুন নিয়ম। আৰু এটা কথা হ'ল এই আধাৰ কাৰ্ডৰ নতুন যিটো নিয়ম বনিছে, এই নিয়মটো বনাৰ কাৰণটো মই আপোনালোকক কৈ দিছোঁ। এই নিয়মটো চৰকাৰে অনাৰ কাৰণ হৈছে যিকোনো অবৈধ নাগৰিকে যাতে আমাৰ ৰাজ্যত আহি আধাৰ কাৰ্ড বনাই তেওঁলোকৰ নাগৰিকত্বৰ প্ৰমাণ দিব নোৱাৰে। গতিকে এইটোৱে হৈছে ইয়াৰ মূল উদ্দেশ্য, যিটো কাৰণত আধাৰৰ এই নতুন নিয়মটো বনোৱা হৈছে। অবৈধ নাগৰিকে আহি যাতে আমাৰ ইয়াত আধাৰ কাৰ্ড বনাব নোৱাৰে, আধাৰ কাৰ্ড বনাই যাতে অসমৰ নাগৰিক হিচাপে নাগৰিকত্ব প্ৰমাণ কৰিবলৈ যাতে আধাৰ কাৰ্ডখন দেখুৱাব নোৱাৰে। এয়া হৈছে আধাৰ কাৰ্ডৰ যি নতুন নিয়ম অনা হৈছে তাৰ মূল উদ্দেশ্য। বাৰু যি কি নহওক, এতিয়া চৰকাৰে নিয়ম বনাইছে যেতিয়া অসমৰ ৰাইজেতো ফলো কৰিবই লাগিব, অসমৰ ৰাইজেতো মানিবই লাগিব। যি কি নহওক, এতিয়া আধাৰৰ যিটো নতুন নিয়ম আহিছে সেই বিষয়ে মই আপোনালোকক জনাই দিছোঁ। ইমানখিনি ইম্পৰ্টেঞ্চ কথা আছে, ইমানখিনি জানিব লাগে যাতে কোনো সমস্যাত নপৰে। গতিকে আপোনালোকে ভালকৈ কথাটো বুজি ল'ব যাতে ভৱিষ্যতে আপোনালোকৰ কোনো সমস্যা নহয়। 1 নম্বৰ কথা হৈছে অহা 1 অক্টোবৰ 2025 তাৰিখৰ পৰা আধাৰ কাৰ্ড আৰু 18 বছৰৰ ওপৰৰ যিকোনো লোকে বনাব নোৱাৰিব। 18 বছৰৰ ওপৰৰ যিকোনো লোকে অহা 1 অক্টোবৰৰ পিছৰ পৰা আধাৰ কাৰ্ড বনাব নোৱাৰিব। SC, ST আৰু চাহ জনগোষ্ঠী এই সকল লোকে 1 বছৰৰ সময় বেছিকৈ পাইছে, যিটো হ'ল ছেপ্টেম্বৰ 2026 লৈকে। ছেপ্টেম্বৰ 2026 লৈকে তেওঁলোকে আধাৰ কাৰ্ড বনাব পাৰিব বৰ্তমান চলিত যি নিয়ম আছে এই নিয়ম মতে। তাৰ পিছত তেওঁলোকৰ কাৰণেও এই একেটাই নিয়ম হ'ব, একেটা নিয়ম তেওঁলোকেও ফলো কৰিব লাগিব। এতিয়া 2 নম্বৰ কথা হ'ল যিসকল 18 বছৰৰ ওপৰৰ বয়সৰ লোক তেওঁলোকে কি আৰু কেতিয়াও আধাৰ কাৰ্ড বনাব নোৱাৰিব নেকি? পাৰিব, কিন্তু তাৰ কাৰণে আপুনি 3টা ষ্টেপ ফলো কৰিব লাগিব। 1 নম্বৰ DC পাৰ্মিশ্যন ল'ব লাগিব, ডেপুটি কমিশ্যনাৰ পাৰ্মিশ্যন ল'ব লাগিব। 2 নম্বৰত আপোনাৰ পুলিচ ভেৰিফিকেশ্যন হ'ব। যিদৰে আমি পাছপোৰ্ট বনাওঁতে পুলিচ ভেৰিফিকেশ্যন হয় ডকুমেণ্টছৰ, তেনেকৈ পুলিচ ভেৰিফিকেশ্যন হ'ব ডকুমেণ্টছ। তাৰ পিছত আপোনাক ফৰেনাৰ্ছ ট্ৰিবিউনেলে আপোনাক পাৰ্মিশ্যন দিব, তাৰ পিছতহে গৈ আপুনি আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব, অন্যথা আপুনি আধাৰ কাৰ্ড এপ্লাই কৰিব নোৱাৰিব। আৰু SC, ST আৰু চাহ জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকৰ কাৰণে এতিয়া বৰ্তমান কোনো নিয়ম নাই। যি নিয়মত বৰ্তমানলৈকে আধাৰ কাৰ্ড বনোৱা হৈ আছিলে তেওঁলোকে সেই নিয়মতে আধাৰ কাৰ্ড বনাব পাৰিব। 3 নম্বৰ কথা হৈছে 18 বছৰৰ তলৰ যিসকল আছে তেওঁলোকে যি নিয়মত এতিয়ালৈকে আধাৰ বনি আছিলে সেই নিয়মতে তেওঁলোকে আধাৰ কাৰ্ড বনাব পাৰিব, তেওঁলোকৰ কাৰণে এই নিয়ম প্ৰযোজ্য নহয়। আৰু যদি এতিয়ালৈকে 18 বছৰৰ ওপৰৰ জেনেৰেল কাষ্ট বা OBC বা অন্যান্য যিসকল লোক আছে তেওঁলোকৰ ভিতৰত যদি কোনোবা 18 বছৰৰ ওপৰ আছে আৰু তেওঁলোকে যদি আধাৰ কাৰ্ড বনোৱা নাই, তেতিয়াহ'লে অহা ছেপ্টেম্বৰ 2025, তাৰমানে এতিয়া আগষ্ট চলি আছে, অহা মাহৰ ভিতৰত তেওঁলোকে অতি সোনকালে আধাৰ কাৰ্ড বনাই লওক, অন্যথা ভৱিষ্যতে আপুনি আধাৰ কাৰ্ড ইমান সহজত বনাব নোৱাৰিব 1 অক্টোবৰৰ পিছত, আৰু আপুনি বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে। যেনে আপুনি বেংক একাউণ্ট খুলিব নোৱাৰিব, আপুনি SIM কাৰ্ড উলিয়াব নোৱাৰিব, বা স্কুল কলেজত যদি গাৰ্জেন হৈ যদি আপোনাৰ আধাৰ কাৰ্ড দিবলগীয়া হয় তেন্তে আপুনি আধাৰ কাৰ্ড দিব নোৱাৰিব, বা চৰকাৰী যিসমূহ আঁচনি আছে সেই আঁচনিসমূহৰ লাভ আপুনি উঠাব নোৱাৰিব। গতিকে এতিয়ালৈকে যদি আপুনি আধাৰ কাৰ্ড বনোৱা নাই তেন্তে 1 অক্টোবৰৰ আগলৈকে আপুনি আধাৰ কাৰ্ড নিশ্চয় বনাই লওক, আৰু নহ'লে আপুনি বহুত সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে অতি সোনকালে সময় থাকোঁতে আধাৰ কাৰ্ড বনাই লওক, তাৰপিছত কিন্তু ইমান সহজত আধাৰ কাৰ্ড বনাব নোৱাৰিব। গতিকে এয়া আছিল আমাৰ আধাৰ কাৰ্ডক লৈ পেলাই যিটো নতুন আপডেট আছিলে, যিটো নতুন নিয়ম আহিছে সেই বিষয়ে মই আপোনালোকক জনালোঁ। যিখিনি অতি গুৰুত্বৰ বিষয় আছিলে সেইখিনি মই আপোনালোকক জনালোঁ। গতিকে 18 বছৰৰ ওপৰৰ যদি কোনো ব্যক্তিয়ে আধাৰ কাৰ্ড বনোৱা নাই তেতিয়াহ'লে অতি সোনকালে আপোনালোকে আধাৰ কাৰ্ড বনাই লওক। এয়া আছিল আমাৰ আধাৰ কাৰ্ডৰ আজি এই আপডেটৰ বিষয়ে আপোনালোকক জনালোঁ। জয় অসম।